গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগলৈ। আজি হৈছে 9 জুন। 9 জুনৰ দিনাখনেই মই প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে 8টা, মানে ৰাতিপুৱা গা পা ধুই আজৰি। এফালে আজি মা আৰু মই এফালে যাম, মানে বিশেষ এটা কাম আছে মোৰ ভাগৰ, আৰু মাৰ কিছুমান বজাৰ আছে, সেইফালে যাম। আপোনালোকে চাই থাকিব, আমি ক'ত যাওঁ কি কৰোঁ সকলো দেখাই যাম বাৰু। যদি ব্লগটো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। যিহেতু এইটো মোৰ প্ৰথম ব্লগ হয় আৰু অলপ ভুলো হ'ব পাৰে, কাৰণ কেমেৰাৰ আগত কথা কোৱাৰ ইমানখিনি অভিজ্ঞতা মোৰ নাই, আনকালে এনেকৈ কৈ পোৱা নাই। তো আজি প্ৰথমটো ব্লগ বনাইছোঁ আৰু পাৰোঁ নোৱাৰোঁ নাজানো, কিমানখিনি কৰিব পাৰোঁ, হ'লেও চেষ্টা কৰিম আপোনালোকক দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এতিয়াতো 8টাই বাজিলে, গা পা ধুই ৰেডি হ'লোঁ। ৰেডি মানে কি আৰু, মানে গা পা ধুলোঁ, এতিয়া ভাত পাতিছোঁ, চাহ অকণমান খাই ল'ম, খাই পিনি দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু আপোনালোক ভিডিঅ' চাই শেষলৈকে চাব আৰু বহুত মৰম দিব বুলি আশা কৰিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। দেৰি নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আহক। এয়া মোৰ লাল চাহ ৰেডি। এতিয়া লাল চাহ অকণমান খাই লওঁ, খাই পিনি আপোনালোকক দেখাই আছোঁ কি কৰোঁ। ফ্লিপকাৰ্টৰ পৰা চেনেল এযোৰ অৰ্ডাৰ দিছিলোঁ, সেই পাৰ্চেলটো আজি আহি পালে, তাকে আপোনালোকৰ আগত আনবক্সিং কৰিছোঁ। কেনেকুৱা আহে চাওঁচোন বাৰু। চেনেলযোৰ বাৰু ভালেই আহিছে, একদম মনৰ পচন্দৰে হৈছে, খালি চাইজটো অকণমান সৰু হ'ল, ভাবিছোঁ এক্সচেঞ্জ কৰিম। আৰু এই কামটো কৰি থকা মোৰ আজি এমাহেই হ'ল, মানে পোৱালীকেইটাৰ জন্মৰ হোৱা 5 দিনৰ পৰাই মই সিহঁতক লেক্টোজেন আনি সদায় গাখীৰ খুৱাই থাকিব লাগে। মানে দিনটোত 4 বাৰ, কেতিয়াবা 5 বাৰো হয় বাৰু। যেতিয়াই সিহঁতৰ পিয়াহ লাগে তেতিয়াই মই সিহঁতক লেক্টোজেন গুলি পিনি খুৱাই দিওঁ। আচলতে মানে কি হ'ল, মাকজনী একেবাৰে সৰু থাকোঁতেই পোৱালি দিলে, আৰু সেইকাৰণে সিহঁতৰ মাকৰ গাখীৰ খাই অকণো পেট নভৰে। সেইকাৰণে মই যিমানটো পাৰিছোঁ সিহঁতৰ কাৰণে কৰিছোঁ, আৰু বাকী সিহঁত ডাঙৰ হওকচোন বাৰু। ডাঙৰ হ'লেই পোৱালীকেইটা ইমানেই মৰম লগা, মানে সিহঁতৰ মৰম লগা সেই ভাৱটোৱে মোক বেছি সিহঁতক মানে উৎসাহ যোগায় সিহঁতক ডাঙৰ কৰিবলৈ। সেইকাৰণে কৰিছোঁ আৰু যিমানটো পাৰিছোঁ। এইফালে মা আৰু মই ওলাই ৰেডি হৈ আছোঁ, এতিয়া যাব লাগে। তেন্তে গৈ থাকোঁ, আপোনালোকৰ শেষলৈকে চাই থাকক ভিডিঅ'টো। আচলতে মই আহিছিলোঁ, মোৰ বৰ্তমান প্ৰেগনেঞ্চি 3rd ট্ৰাইমেষ্টাৰ চলি আছে, সেইকাৰণে ডক্টৰে কেইটামান টেষ্ট, মানে ব্লাড টেষ্ট কৰিব দিছিলে, তাকে কৰিব আহিলোঁ স্পন্দনত। মানে চিভিলৰ ওচৰতে আছে ক্লিনিকখন, তাতে কৰিব আহিলোঁ। বেজীলৈ মোৰ সৰুৰ পৰাই ভয়, আৰু এতিয়া ডাঙৰ হ'লোঁ যদিও বেজীলৈ ভয় লাগে। সেইকাৰণে বেজী দিয়া মই কেতিয়াও চাব নোৱাৰোঁ, মানে ভয়ে ল'ব লগা হয়, আৰু এতিয়া উপায়তো নাই। মানে মোৰ টেষ্ট কৰি হৈ গ'ল, এতিয়া কিবা এটা খাব আহিছিলোঁ। মই মানে ৰাতিপুৱা ভাত খাই নাহিলোঁ, যিহেতু খালী পেটতে ব্লাডৰ টেষ্টটো লোৱা হয়, সেইকাৰণে মই একো খোৱা নাছিলোঁ। এতিয়া কিবা এটা খাই লওঁ। ইফালে আমি বজাৰ কৰিব লওঁতেই বৰষুণ দিলে, সেইকাৰণে মই গাড়ীৰ পৰা নামি নগ'লোঁ, মায়ে গ'ল আৰু অলপ চলপ কৰিলে। যিহেতু মোৰ কাৰণে তিতাটো বেয়া কথা, সেইকাৰণে মই নগ'লোঁ।
এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বাকী বজাৰো হৈ গ'ল, মোৰ টেষ্ট কৰাও হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ইমান ডাঙৰ বৰষুণ দিলে আজি তেনেকৈ বজাৰ কৰিব নহ'লেই। হাই গাইজ, আমি ঘৰ আহি কেতিয়াবাই পালোহি বাৰু। অলপমান ৰেষ্ট ল'লোঁ, লৈ পিনি এতিয়া আম খাব লৈছোঁ। এয়া কেঁচা আম মায়ে পিহি থৈছিলে মোৰ কাৰণে, তো আমটো খাই লওঁ, তাৰপিছত পুনৰ লগ পাম। এয়া আজি দুপৰীয়াৰ কাৰণে মায়ে বনাইছে বাহু মাছ আৰু লগত থাকিব কোমোৰাৰ লগত আজি বাহু মাছ খাম। এইফালে মায়ে বনাই আছে আমাৰ। দুপৰীয়া ভাত খাই আজৰি হ'লোঁ আৰু এতিয়া আবেলিয়ে হ'ল আৰু। এতিয়া এইফালে আমাৰ আম পাৰি আছে ৰাইজে। এয়া আম খাই বোলে আম খাই বোলে আমাৰ ৰাইজে। এনেকে হৰিছে ন। কাঁচিখন ল'বনে হৰি গাই? কাঁচিখন ক'ত চামুনা? এতিয়া ভৰাই যাবা লোৱা। ৰ'বা আম লাগে আকৌ হেনো। মই লিখতীয়া আম জোপা ন। শুনো এতিয়া কি কৰিছা? ন শুনো ইজনী হৈ যাবা। এইফালে আমাৰ গগৈদা আম পাৰিছে পুৰা। বুলি থৈছিলোঁ আমটো দিয়া। ইমান টিকলি আম আমাৰ, খাবলৈ বহুতেই মিঠা হয় এজোপা। আচলতে খাবলৈ বহুত মিঠা হয় এজোপা, মানে বেছি ডাঙৰ নহয় আৰু ইমানটো। এইটো বা সৰুৱে হৈছে, ইয়াতকৈ অকণমান ডাঙৰ হয়। হ'ব ন আমাৰ এইকেইটা হৰিকাই লৈ যাব ঘৰলৈ। মই খাম, জানিছোঁ এইকেইটা হৰিকাই নিয়। এইকেইটা মই খাম, নুফুলে মই খাওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোখিনি দেখালোৱেই, ক'ত গ'লোঁ, কি কৰিলোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ ভিডিঅ'টো, আৰু চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আজিলৈ বাই বাই।